হাই গাইজ স্বাগতম জনাইছোঁ মিষ্টাৰ নাজিম ৰহমান ব্লগিং চেনেললৈ। চ' আজি আমি আহিছিলোঁ মানে বাবুলদাৰ ঘৰত খানা খাব মাতিছিলে। চ' ইয়াত আহিছিলোঁ, এয়া আছে সকলোখিনি আছে ইয়াত। চ' আপোনালোক দেখোঁ খানা খাব নোৱাৰিম। এয়া হাঁহ তেওঁলোকে বাচি আছে। আপোনালোকে দেখিবলৈ পাইছে আমাৰ খানাত যিটো প্লেনিং চলি আছিলে, এয়া হাঁহ আনিছে দুটাকৈ হাঁহ। খানা খাক আৰু নতুন বছৰটো হুবে সকলোৰে যাক। এয়া চাওক হাঁহ দুটা বাচি আছে, আপোনালোকে চাই আছে। আমাৰ চন্তু চামিলে কিন্তু ধুনীয়াকৈ বাচিছে দেই। দেখক নম্বৰ এটা দিব লাগিব। ধুনীয়াকৈ বাচিছে দুটা হাঁহ। অকণমান পিছতে খাম, কেনেকৈ বনাব সকলোখিনি দেখুৱাই যাম, চাই থাকক আপোনালোকে। এয়া চাওক হাঁহৰ মাংস। এয়া নিপেনে মোৰ চৌকাটো খুন্দি আছে, নিপেনে সম্পূৰ্ণখিনি। কি নিপেন কেনেকুৱা হাঁহৰ খানা জোৰ নহয় জানো? হাঁহৰ খানা জোৰ। এয়া লগত আহি পাইছে বাবুল দা। এইটো নিপেনে খান্দি আছে, এয়া বাবুল দা আহিছে। এয়া মছলা হাঁহৰ মাংস দিবৰ কাৰণে সম্পূৰ্ণ মছলা ৰেডি হৈ আছে। আলু আছে, মছলা আছে, আৰু আমাৰ কাৰিকৰ কেইজন চাব নেকি? কাৰিকৰ কেইজন এয়া হৈছে কাৰিকৰ। এয়া আমাৰ মাইনাই ধুনীয়া কৰি তল মুৱাই থাকিলে নাই মাইনাই, এইটো এটা কথা। এয়া দেখিবলৈ পাইছে আদা নহৰু সকলোখিনি। এয়া চাওক ভালকৈ দেখুৱাই দিছোঁ। এতিয়া আমাক চাহ খাব মাতিছে, অকণমান চাহ খাই ল'ম, তাৰপিছত আপোনালোক দেখুৱাই যাম। এইটো নিপেন আছে আমাৰ লগত, নিপেনে চাহ খাব গৈছে। এইখিনি দেখুৱাই দিছোঁ আপোনালোকক। এয়া তাৰে আগতে চাহ খাই লওঁ আমি। চাহটো চাওকচোন কি দিছে লগত, পপ দিছে, পপ। এয়া নিপেনে খাইছে। নিপেন কেনেকুৱা? মজা। গাখীৰ দিয়া চাহ নে? চাহ ধুনীয়া ন? একদম নিপেনে চাহ খাইছে, ভাল লাগিছে। লগত কি দিছে? পপ। কেনেকুৱা লাগিছে খাই? ভাল লাগিছে? চাহ এবাৰ পপটো। বা সুন্দৰ পপ, একদম ধুনীয়া পপ। এয়া চাহটো খাই লওঁ বাৰু। খাই এয়া চাহটো মোকো দিছে, এইটো মোকো দিছে চাহটো। চ' চাহটো খাই লওঁ, তাৰপিছত দেখুৱাইছোঁ আপোনালোকক।
চ' আপোনালোক সকলোকে দেখুৱালোঁ কি ধৰণে আমি খানা খালোঁ। চ' এতিয়া ইয়াত জুইৰ ওচৰত বহি আছোঁ সকলোখিনিয়ে, ইয়াত দেখিবলৈ পাইছে সকলো ইয়াত বহি আছোঁ জুইৰ ওচৰত এয়া। চ' এই দেখিবলৈ পাইছে সকলোখিনি আমি বহি আছোঁ। চ' আপোনালোকৰ ভিডিঅ'টো চাই যদি ভাল লাগিলে শ্বেয়াৰ কৰক, লাইক কৰক, কমেণ্ট কৰক, লগতে আমাৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰক। চ' আজিলৈকে এৰিছোঁ, বাই বাই।